সুপ্ৰভাত মৰমৰ মইনাহঁত। আজি তোমালোকৰ ওচৰত মই কেইটামান সাধু কথা ক'ম বুলি আহিছোঁ। আজি আৰম্ভহে কৰিছোঁ, আজি গোটেইখিনি ক'ব নোৱাৰোঁ। এই সাধু কথাসমূহ ক'ৰ পৰা ক'ম জানানে? আমাৰ হিতুপদেশ, পঞ্চতন্ত্ৰ আৰু মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই প্ৰণয়ন কৰা ভাগৱত আৰু কীৰ্তনত থকা বিভিন্ন উপদেশমূলক কাহিনীবিলাক সাধু আকাৰে তোমালোকৰ লগত আগবঢ়াম। আজি আমি আগবঢ়াবলৈ গৈছোঁ হিতুপদেশৰ ওপৰত। এতিয়া তোমালোকে হিতুপদেশ জানানে? হিতুপদেশ কি? হিতুপদেশ মানে কি? হিতু উপদেশ, হিত উপদেশ, হিতুপদেশ। হিত মানে কি? মংগলময় কৰা, আৰু উপদেশ দিয়া, যি কাহিনী বা যি কথাৰে আমি মংগলময় কৰিব পাৰোঁ জীৱনটোক, বা আমি জীৱনটোক সুন্দৰ কৰি তুলিব পাৰোঁ, তেনেকুৱা ধৰণৰ কাহিনী বা সাধু কথা থকা কিতাপহে হ'ল হিতুপদেশ। এতিয়া হিতুপদেশ কোনে প্ৰণয়ন কৰিছিলে, কোনে ৰচনা কৰিছিলে? হিতুপদেশ কৰিছিলে পণ্ডিত নাৰায়ণ বুলি এগৰাকী সংস্কৃতৰ বিদগ্ধ পণ্ডিতে। কেতিয়া কৰিছিলে? খ্ৰীষ্টীয় 1200 শতিকা, মানে নৱম বা 1200 শতিকাৰ ভিতৰত এই গ্ৰন্থসমূহ ৰচনা কৰা বুলি পোৱা যায় তথ্য। আৰু সেয়া যিজনে ৰচনা কৰিছিলে মই কৈছোঁ পণ্ডিত নাৰায়ণ বুলি। তেওঁ এনেকৈ আমাৰ সমাজখনক উন্নতি লৈ যাব কৰিবৰ কাৰণে, ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাবৰ কাৰণে এই কামখিনি কৰিছিলে। কিন্তু হিতুপদেশ হোৱাৰ আগতেই খ্ৰীষ্টীয় 3য় শতাব্দীতে পঞ্চতন্ত্ৰ বুলি এখন নীতিমূলক কাহিনী থকা কিতাপ প্ৰণয়ন কৰিছিলে। সেই কিতাপখন কোনে প্ৰণয়ন কৰিছিল জানানে? সেই কিতাপখন প্ৰণয়ন কৰিছিলে বিষ্ণু শৰ্মা নামৰ এগৰাকী সংস্কৃত অগাধ পণ্ডিতে। তাত 5টা নীতি আছিলে। পঞ্চতন্ত্ৰ, পঞ্চতন্ত্ৰ মানে কি? 5টা নীতি। গতিকে 5টা নীতি বুলি ক'লে, আমি 5টা নীতি বুলি ক'লে কি কি নীতি? এতিয়া হৈছে কি, প্ৰথম নীতিটো হৈছে তাৰ যিখিনি কাহিনী আছে, এটা ভাগ আছিলে, সেইটো হৈছে জীৱনৰ বুদ্ধি বুলি কয়। জীৱনৰ বুদ্ধি মানে কি? জীৱনটোক কেনেকৈ কৌশলগতভাৱে আমি লৈ যাব পাৰোঁ। কৌশলগত মানে কেনেকৈ জীৱনটোক আমি কেনেধৰণৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি জীৱনটোক লৈ যাব পাৰোঁ, এটা সুন্দৰ জীৱন। দ্বিতীয়তে আছিলে আমাৰ যিটো ৰাজনীতি বুলি কোৱা হয়। এতিয়া ৰাজনীতি বুলি ক'লে কি বুজা? আমি সাধাৰণতে ৰাজনীতি বুলি ক'লে আজি আমুক দল জিকিলে, আমুক হাৰিলে, বা কোনোবা উঠিলে ইলেকশ্যনত, সেইটো ৰাজনীতি এটা প্ৰক্ৰিয়া। কিন্তু তাৰ মূল ৰাজনীতি অৰ্থ কি? সমাজখনক যিটো নীতিৰে কোনোবাই আমাক শাসন কৰিব বা কোনোবাই আমাক উপদেশ দিব, সেইটোৱে ৰাজনীতি আচলতে। গতিকে আমি ৰজাই সেই সময়ত প্ৰজাক শাসন কৰিছিলে। গতিকে ৰজাই প্ৰজাক কেনেকৈ শাসন কৰে আৰু ৰজাই কেনেকৈ শাসন কৰা উচিত প্ৰজাসকলৰ মাজত, সেই ধৰণৰ কাহিনীমূলক কথা আছে, সেইটো ৰাজনীতি। গতিকে আমি প্ৰথমতে জীৱন কেনেকৈ পৰিচালনা কৰিব লাগে, সেয়া জীৱন বুদ্ধি। দ্বিতীয়তে ৰাজনীতি। তৃতীয়তে বন্ধুত্ব। আমি সমাজপ্ৰিয় মানুহ, আমি কোনো অকলে নাথাকোঁ। তোমালোকে জানা, ইজনে সিজনৰ লগত আমি কথা বতৰা পাতি আমি জীৱন নিৰ্বাহ কৰোঁ। গতিকে আমি বন্ধুত্বসুলভ কৰোঁতে আমি বন্ধুত্বসুলভ আমি কেনেকৈ কৰিব লাগিব, আমি কেনেকৈ বন্ধু পাতিম, আৰু বন্ধুৰ লগত আমি কেনেকৈ পৰিচালনা কৰিম, বন্ধুৰ মাজত কি কথা পাতিম, এনেকুৱা ধৰণৰ কাহিনী থকা উপদেশ হৈছে বন্ধুত্ব। এই 3টা গ'ল। চতুৰ্থতে আহিলে তোমাৰ শত্ৰুতা। এতিয়া শত্ৰুতা মানে এনেকুৱা কথা যে আমি শত্ৰুতা কাৰোবাৰ লগত কৰিম নেকি? মনটো কাৰোবাৰ লগত বেয়া পালে শত্ৰুতা কৰিম নেকি? নকৰোঁ। এতিয়া কি কৰিম? আৰু এজন মানুহে যদি আমাক বেয়া কৰিবলৈ আহিছে, আমি তেওঁক চিনি পাম নাপাম যে এইজনে আমাক কিবা অপকাৰ কৰিবলৈ আহিছে? গতিকে তেনেকুৱা ধৰণৰ আমাৰ উপদেশ থকা কিছুমান কাহিনী পঞ্চতন্ত্ৰত আছে। সেয়া বিষ্ণু শৰ্মাই প্ৰণয়ন কৰিছিলে। গতিকে সেইটো শত্ৰুতা। একেবাৰে পঞ্চমতে আটাইতকৈ দৰকাৰী কথা হৈছে আচৰণ। অৰ্থাৎ আমি কেনেধৰণেৰে ইজনে সিজনৰ মাজত আচৰণ কৰিম, ডাঙৰজনৰ লগত সৰুজনে কেনেকৈ আচৰণ কৰিব, সৰুজনে ডাঙৰজনৰ লগত কেনেকৈ আচৰণ কৰিব, এই ধৰণে আমি পৰিয়ালটোৰ মাজত, সমাজৰ মাজত কেনেকৈ আচৰণ কৰিম, কি কি আচৰণ কৰিলে আমাৰ ভাল হ'ব, এনেকুৱা কাহিনী থকাটো হৈছে পঞ্চতন্ত্ৰ। বা যি নহওক, আমি এতিয়া পঞ্চতন্ত্ৰ আৰু হিতুপদেশৰ কথাখিনি ক'লোঁ, কিন্তু চমুকেই কৈছোঁ, পাছলৈ আমি আলোচনা কৰিম দৰকাৰ পৰিলে। কিন্তু আজি তোমালোকৰ আগত তোমালোকে জনা এটা সৰু কাহিনী কওঁ, সাধু কথা এটা শুনিবা দেই মন দি। এটা গৰখীয়া আছিলে এখন গাঁৱত। সি এনেকৈ গৰু ছাগলী গাঁৱৰ গোটেই গোটাই লৈ পেলাই চৰাবলৈ যায়। দিনটো চৰাই আকৌ গধূলি ঘৰলৈ লৈ গুচি আহে। এবাৰ মনতে ভাবিলে যে মই অলপ ফূৰ্তি কৰোঁ। কি কৰোঁ? যে পাহাৰৰ কাষত চৰাই আছোঁ, হাবিও আছে, হাবিৰ পৰা বাঘ এটা আহি খালে বুলি কওঁচোন, মানুহবিলাকে কি কৰে চাওঁ। এনেকৈ সি চিঞৰিলে
ঐ বাঘে খালে ঐ বুলি। লগে লগে গাঁৱৰ মানুহবিলাকে জাঠি জোং লৈ আহিলে, আহি দেখে বাঘ নাই, সি হাঁহি দিয়ে, মই ধেমালিহে কৰিছিলোঁ, বাঘ অহা নাই নহয়। এতিয়া মানুহবিলাকে যে দৌৰি আহিলে কি হ'ল বুলি, সেইটোৱে সি ফূৰ্তি পালে। এনেকৈ কেইবাদিনো কৰিলে মানুহবিলাক সঁচাকৈ বাঘ আহিছিলে বুলি আহে। এদিন সঁচাকৈ বাঘ আহিলে। সেইদিনা সি বাঘটো যেতিয়া আহিছে, অহা দেখি ভয়তে দৌৰি গৈ পেলাই এজোপা গছত উঠিলে, ওখ গছত, যাতে বাঘে তাক ধৰিব নোৱাৰে। সি গছৰ পৰা চিঞৰিছে গাঁৱৰ ফালে চাই, বাঘে খালে ঐ। এতিয়াতো বাঘে খালে বুলি কওঁতে গাঁৱৰ মানুহবিলাকে ই সদায় চিঞৰে, এইটো এনেই চিঞৰিছে, আৰু আমি নাযাওঁ কাম বন বাদ দি। নগ'ল। সি কিন্তু চিঞৰিয়ে থাকিলে, অলপ সময় চিঞৰ বন্ধ কৰিলে, আকৌ চিঞৰিলে, বাঘে নিলে ঐ। এবাৰ খালে ক'লে, এবাৰ বাঘে নিলে ঐ। সি ইমান চিঞৰিছে কান্দি কান্দি, মানুহবিলাক বোলে ইয়াৰ কিবা হৈছে নেকি, আজি যাওঁচোন সঁচাকৈ। গৈ দেখে যে গৰু ছাগলী কিছুমান মৰি আছে, কিছুমান নাইকিয়া হৈছে, আৰু সি গছৰ ওপৰত বহি কান্দি আছে। তেতিয়া মানুহবিলাক ক'লে, নাম কি হ'ল? বোলে আজি বাঘ এটা আহিছিলে, আপোনালোকক মাতিছিলোঁ, আপোনালোক কোনো নাহিলে, এইটো বাঘে নিলে, মোকো খালেহেঁতেন, মই গছৰ ওপৰত উঠিয়ে কোনোমতে বাচিছোঁ প্ৰাণটো। তেতিয়া মানুহবিলাকে ক'লে যে তই বোপাই, তই সদায় কিয় মিছাকৈ কওঁ? এই মিছা কথা কোৱাৰ কাৰণে ফলটো পালি, তোকে যে নাখালে আজি, ভগৱান আছিল কাৰণে তোক বাচালে, গতিকে তই এনেকুৱা মিছা কথা ক'ব নাপায়। গতিকে এই কাহিনীটোৰ যোগেদি আমাক কি ক'লে, আমি কেতিয়াও মিছাক আশ্ৰয় ল'ব নালাগে। তুমি মিছাতে কিবা এটা ক'ব পাৰা, কিন্তু সি স্থায়ী নহয়। কেতিয়াবা ধৰা পৰিবা, আৰু মিছা কথা ক'লে ধৰা পৰিবাই। আৰু এটা মিছা কথা ক'বলৈ যাওঁতে তুমি আৰু এটা মিছা কথা ক'ব লাগিব, আৰু এটা এনেকৈ ক্ৰমাগত মিছাটো কৈ যাওঁতে তোমালোকৰ এটা অভ্যাসত পৰিণত হ'ব। সেইকাৰণে কেতিয়াও মিছাক নক'বা, মিছা কথা নক'বা। গান্ধীজীয়েও কৈছিলে নহয় যে মিছা কথা ক'ব নাপায়। আমাৰ ভগৱন্তই কয় যে মিছা কথা ক'ব নাপায়, মিছা কথা কোৱাটোৱেই বেয়া। গতিকে মিছা কথা ক'লে বিপদহে আহিব। গতিকে মিছা কথা ক'ব নালাগে। কিবা ভুল কৰিছা, তুমি ক'বা যে হয়তো মই ভুল কৰিলোঁ, বা কিবা সঁচাকৈ যদি কিবা হৈছে সঁচাকৈ ক'বা, ভুল কৰিলেও সঁচাকৈ ক'বা, কিবা বিপদ আহিলেও সঁচাকৈ ক'বা। ফূৰ্তি কৰিবৰ কাৰণে, তামচা কৰিবৰ কাৰণে, আনন্দ ল'বৰ কাৰণে কেতিয়াও মিছা কথা নক'বা। গতিকে এই কথাখিনি হিতোপদেশত আমি পাইছোঁ। আজি এই কাহিনীভাগ তোমালোকলৈ আগবঢ়ালোঁ। আকৌ পৰৱৰ্তী অৱস্থাত আমি আকৌ আগবঢ়াম বেলেগ এভাগ কাহিনী। আজিলৈ আহোঁ। তোমালোকৰ দিনটো শুভ হওক, মংগলময় হওক। কৃষ্ণ।